Hello friends, welcome to my YouTube channel Bisir Education 2.0. Channel to subscribe কৰি পেলাই বেল আইকনটো প্ৰেছ কৰি দিবা। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে বৈচিত্ৰ্যময় অসমৰ দেউৰীসকল। তেনেহ'লে আমি আৰম্ভ কৰিছোঁ আজিৰ এই অধ্যায়। প্ৰশ্ন নম্বৰ 1, দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল? উত্তৰ, দেউৰীসকলৰ আদি বাসস্থান আছিল শদিয়াত। প্ৰশ্ন নং 2, দেউৰীসকলৰ সামাজিকভাৱে কেইটা খেলত বিভক্ত আৰু কি কি? উত্তৰ, দেউৰীসকল সামাজিকভাৱে 4টা খেলত বিভক্ত। ডিমঙীয়া 2 নম্বৰ, টেঙাপনীয়া 3 নম্বৰ, বৰগৰীয়া 4 নম্বৰ, পাটৰ গয়া। ঠিক আছে। দিবাং নদীৰ পাৰত বাস কৰাসকল দিবঙীয়া, টেঙা নদীৰ পাৰত বাস কৰাসকল টেঙাপনীয়া, বৰ নদীৰ পাৰত বাস কৰাসকল বৰগয়া, পাট শদিয়াত থকাসকল পাটৰ গয়া। প্ৰশ্ন নং 3, শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমে অসমৰ কোন কেইখন জিলাত বাস কৰিবলৈ লৈছিল? বৰ্তমান অসমৰ কোনখন জিলাত তেওঁলোকে বসবাস কৰি আছে? উত্তৰ, শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকলে শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিক্ৰং নদীৰ পাৰত বাস কৰি পিছত অসমৰ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ ঘটে। দেউৰীসকলে বৰ্তমান অসমৰ 8খন জিলাত বসবাস কৰি আছে। 4 নম্বৰ প্ৰশ্ন, দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে? উত্তৰ, দেউৰীসকলে নিজকে জিমচানায়া বুলি চিনাকি দিয়ে। প্ৰশ্ন নম্বৰ 5, দেউৰী ভাষা তিব্বত ব্ৰহ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষাৰ পৰিয়ালত অন্তৰ্ভুক্ত? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে? উত্তৰ, দেউৰী ভাষা মূলতঃ চীনা তিব্বতী ভাষাগোষ্ঠীৰ তিব্বত ব্ৰহ্মী ভাষা পৰিয়ালৰ বড়ো ভাষাৰ অন্তৰ্গত। 2005 চনৰ 28 জানুৱাৰীত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে। প্ৰশ্ন নং 6, দেউৰীসকলে পালন কৰা 4টা জাতীয় উৎসৱৰ নাম লিখা। উত্তৰ, দেউৰীসকলে পালন কৰা 4টা জাতীয় উৎসৱৰ নাম হ'ল বিবা বিচু, দিবা মেচু, চিগা দাগাবু বিচু, বিচু দাবে বা মেচু, মিচু দাৰু বা মেচু। প্ৰশ্ন নং 7, দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী? উত্তৰ, দেউৰীসকল কুন্দি ধৰ্মৰ বিশ্বাসী। কুন্দি মামা হ'ল তেওঁলোকৰ উপাসনা দেৱতা। কুন্দি মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু মামা মানে প্ৰকৃত বুজাইছে। এই কুন্দি মামাই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি তেওঁলোকে বিশ্বাস কৰে। প্ৰশ্ন নং 8, অসম ভৈয়ামৰ অনগ্ৰহৰ জনগোষ্ঠীৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হয়? উত্তৰ, 1933 চনৰ 17 এপ্ৰিলত নগাঁৱৰ ৰহাত অসম ভৈয়ামৰ অনগ্ৰহৰ জনগোষ্ঠীৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। প্ৰশ্ন নং 9, কাৰ নেতৃত্বত ভৈয়াম জনজাতিৰ বাবে অসম বিধানসভাৰ আসন সংৰক্ষণ হয়? উত্তৰ, 1935 চনত ভীম বৰ দেউৰীৰ নেতৃত্বত অসম বিধানসভাৰ মুঠ 108খন আসনৰ 4খন আসন অনগ্ৰহৰ ভৈয়ামৰ জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়। প্ৰশ্ন নং 10, ৰাধাকান্ত দেউৰী ৰচিত এখন পুথিৰ নাম লিখা। উত্তৰ, ৰাধাকান্ত দেউৰী ৰচিত এখন পুথিৰ নাম হ'ল দেউৰী শব্দ ভাণ্ডাৰ। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিবা।